পংকি তোমাৰ সেই অতীতৰ কথাবিলাক মনত নপৰেনে? নাই পৰে কেতিয়াবা, কিন্তু ৰাজ তুমি এইবোৰ কথা এতিয়া ওলালা যে? নাজানো, মনটোৱেচোন আজি অতীতৰ কথাবোৰক লৈ বৰকৈ আমনি কৰিছে অ'। হ'ব দিয়া, এইবোৰ কথা ভাবি মনটো বেয়া কৰিব নালাগে। নহয় অ', মনত পেলাবলৈ দে মোক। মানুহ ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰে অ'? কি হৈছে ৰাজ তোমাৰ? তুমি কি স্বাৰ্থৰ কথা কৰিছা? বুজাই কোৱাচোন মোক ভালকৈ। শুনা তেনেহ'লে। আজি মহন্তৰ ঘৰত জুই লাগামাই জানতাকে ন আজি প্ল্যানিং কৰি আছো আজি জানতাকে ন জুই লাগামাই ও মহন্তা ঘৰত আছে নেকি হে আছো অকছো কি হল কোৱাচোন এ কথা অলপ আছিল বহি লওঁ ইয়াতে ঠিক আছে বহাই কি হল কথাটো কোৱাচোন এই এটা কথা হল হে এই আপোনালোকৰ ল'ৰাটো এই যে নগেন মেকানি আছে এই নগেন মেকানি ছোৱালীটোৰ লগত দেখোন লিলিমাই চলি আছে হে এই নগেনৰ বিয়াখন লগত আমি দুজনে দেখা পাইছো আহোঁতে সঁচা নেকি সঁচা আরে মিছা কিয় কম আপোনাক এতিয়া চা সেয়া গৈছি দুখীয়া ঘৰৰ ছোৱালী হা বা সিহঁতে পৰিয়ালটো দুখীয়া এতিয়া আপুনি হৈছে ইমান উচ্চ স্থানৰ মানুহ বা আপোনাৰ সমান টকা নাই বুলি ক'ব পাৰি তাত হা গতিকে এতিয়া আপোনাৰ ল'ৰাক যেনেকৈ নহওক ফুচলাব চেষ্টা কৰিব হয়নে সেইকাৰণে আমি কথাটো আপোনাক জনাব আহিছোঁ তোমাৰ কেতিয়া আহিছে এই আমি যোৱাকালি দেখোন সদায় প্ৰায় দেখি থাকোঁ আমি তাইক সেই তোমালোকৰ ল'ৰাটোৰ লগত তাই মানে লিলিমাই চলি থাকে মানে এতিয়া মই মানে আপোনাক কথা আগতে ক'ম বুলি ভাবিছিলোঁ এই একো মই দেখাই দিছোঁ আজি হয়নে তাৰমানে মই এটা কথা ভাবিছোঁ যিটো আপুনি আমাৰ নিজৰে হয় বা আমাৰ গাঁৱৰে হয় তাৰমানে আমাৰ চকুৰ আগত আমি বেয়া কৰিব নোৱাৰোঁ আমি দুয়োটা মানে মিলিজুলি এটা কথা ভাবিছোঁ যদি আপুনি অলপ এই পিচাৰটো দিয়ে আমাক পকেটত ঠিক আছে তেতিয়াহ'লে আমি এটা কাম কৰিব ভাবিছিলোঁ কি কাম তাহলে 10টাও দিয়া আহে 10টাও ফিনিশ কৰি দিম আমি ফিনিশ করতে আমি নিজে ফিনিশ হইলাম না কি করব পিছালে ল'ৰাটোৰ ভয় থাকে পিছালে ছোৱালীটোৰ ভয় থাকে শুনক না আপুনি শুনক নাই মই ছোৱালীজনী চম্ভালিম ঠিক আছে তেতিয়াহ'লে তোমাৰ কথা তুমি যি কৰা কৰি থাকা বা এফালে আছোন বহি আছোন বাবা মই শুনিছোঁ তই হিমে নগেনৰ ছোৱালীজনীক ভাল পাওঁ বুলি কি কোনে কৈছে তোক এইবোৰ মিছা কথা এইবোৰ মিছা কথা নহয় যদি মিছা কথা হয় তেনেহ'লে তই মোৰ খবৰ খাব লাগিব দেউতা হয় মই তাক ভাল পাওঁ কি তই সেই চাইকেল মেকানিক ছোৱালীজনীহে পালি নাই এইবোৰ হ'ব নোৱাৰে তোৰ মই অসমত বিয়া পাতিম গতিকে তই সেই ছোৱালীজনীক বাদ দিব লাগিব এতিয়া আৰু যদি সেইটো নহয় তেনেহ'লে মোৰ অসমত মৃত্যু দেখা পাবি এতিয়া তই যা আৰু যদি সেইটো নহয় নিশ্চয় মৃত্যু দেখা পাবি মোৰ তোৰ বিয়া হয় লাগিব যে তোমাৰ লগত মই আৰু দিনত থাকিব নোৱাৰিম কি ঠিক আছে, তুমি মোৰ লগত চিৰদিন থাকিব নোৱাৰা, নালাগে থাকিব, কিন্তু তুমি মোৰ লগত কটোৱা সেই সময়খিনি মোক ঘূৰাই দিব পাৰিবা? মই তোমাৰ কথাও পেলাব নোৱাৰোঁ আৰু মই তোমাক দিয়া সময়খিনিও ঘূৰাই দিব নোৱাৰোঁ কিন্তু মই দেউতাৰ বিৰুদ্ধে যাব নোৱাৰোঁ এতিয়া মই নিৰুপায় প্লিজ মোক মাফ কৰি দিয়া আজিৰ পৰা তোমাৰ আৰু মোৰ এই সম্পৰ্ক ইমানতে শেষ কৰিব লাগিব বাই
আচলতে সময়বোৰে এনেকুৱা হ'ব ক'ত কেতিয়া থমকি ৰয় ধৰিবই নোৱাৰি